নমস্কাৰ ৰাইজসকল, উৰুকা যেতিয়া গাহৰি মাংসটো থাকিবই ঘৰত, এইফালে ৰাতিপুৱাই পাপাই গৈ ওচৰতে গাহৰি কাটিছিল, তাৰ পৰা এয়া মাংস আনিলে আৰু শুই উঠিয়ে দুইটা ককাই ভাই এইফালে ৰুমটো চফাই অভিযান চলাইছে। আনকালে আকৌ নকৰে, বিহু বুলিয়ে আজি কৰিছে আৰু বৰমাই গাহৰি মাংস বনালে। মই আকৌ এইফালে পাৰ্চেল এটাও আহিল আৰু পিছবেলালে কামবোৰ কৰি আজৰি হৈছিলোহে, এইফালে ইমানেই ডাঙৰকৈ বতাহ ধুমুহা আনিলে যে গোটেই ঘৰটো ধূলি ধূলি কৰি পেলালে। আহিলে আকৌ আমাৰ ঘৰলৈ আহিল এয়া মাজুবা, তাই এইফালে পিঠা বনাব লাগিছে। আৰু মাইনীকটো মোৰ আগৰ ভিডিঅ'ত দেখিছে, আমাৰ ঘৰ আহি পাই তাই এইফালে ৰেচিপি চাব লাগিলে। এইবাৰ বোলে তাই আমাক তিলৰ লাও বনাই খুৱাব। আৰু উৰুকা দিনাখনো দেখিছে আমাৰ ঘৰত কাৰোৱে সময়ে নাই, চবেই মিলি পকা মিঠৈ বনাব লাগিছে। ইহে অকল এনেই আছে আৰু চাই আছে। এইফালে তাৰ লগৰ ইয়াত বিতুপনে বহি পকা মিঠৈ বনাই আছে আৰু ময়ো পিছে এনেই থকা নাই, তাত পকা মিঠৈ বনাইছে আৰু মই ভিতৰত এইফালে তেল পিঠা বনাব লাগিছে। বায়ে আকৌ এইফালে মালপোৱা বনাবলৈ ল'লে। আমি কি বনালোঁ ইয়াৰ নেক্সট ভিডিঅ'ত দেখাম দেই। আজিলৈ আহিছোঁ, বাই।